নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছোঁ NS টিপছ এণ্ড ফাৰ্মিঙৰ অন্য এটা নতুন ভিডিঅ'লৈ। বন্ধুসকল, আজিৰ এই ভিডিঅ'ত মই আপোনালোকক দেখুৱাম যে ডাক্তৰৰ কোনো ধৰণৰ এলোপেথিক মেডিচিন ব্যৱহাৰ নকৰাকৈ গাহৰিৰ ক্ষেত্ৰত দেখা দিয়া বেমাৰ ডায়েৰিয়া, লুজ মোচন অৰ্থাৎ পাতলা পায়খানা কেনেকৈ ঘৰতে ঘৰুৱা পদ্ধতিৰে ভাল কৰিব পাৰি। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে বন্ধুসকল, মই আপোনালোকক আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ, কিয়নো আপোনালোকে মোক মৰম চেনেহ দিয়াৰ কাৰণে মোৰ চেনেল এতিয়া 1K ছাবস্ক্ৰাইবাৰ কমপ্লিট হৈছে। এনেদৰে আপোনালোকে মৰম চেনেহ আগবঢ়াই থাকিব বুলি আশা ৰাখিছোঁ। আৰু যদি কোনোবা বন্ধু বান্ধৱীয়ে মোৰ চেনেলত প্ৰথমবাৰ ভিডিঅ' চাই আছে কিন্তু ছাবস্ক্ৰাইব কৰা নাই, তেন্তে এতিয়াই ছাবস্ক্ৰাইব কৰি দিয়ক, কাৰণ মই আপোনালোকৰ কাৰণে যিমান পাৰিম গাহৰি সম্পৰ্কীয় ভাল হেল্পফুল ভিডিঅ' আনি থাকিম। বন্ধুসকল, চাই লওক, এয়া মোৰ বাৰীৰ জলকীয়া খেতি। বেছি নহয়, অলপমানহে জলকীয়া লগাইছোঁ। ভালেমান জলকীয়া হৈছে আৰু কেইটামান ভোট জলকীয়াও লগাইছোঁ। এয়া চাই লওক, ইয়াতো ভাল ফল ধৰিছে। বন্ধুসকল, এয়া হ'ল মোৰ ফাৰ্মৰ অন্তিম গাহৰি, মানে মোৰ ফাৰ্মত ৰৈ যোৱা লাষ্টৰ গাহৰি। 6টা আছিল, তাৰে পৰা 5টা বিক্ৰী কৰিলোঁ। এতিয়া এইটো ৰৈ গৈছে। এক বেপাৰী চাই গৈছে, দামত অলপ মিলা নাই। দাম মিলিলে ইয়াকো বিক্ৰী কৰি দিম বুলি মই ভাবিছোঁ। আৰু ইফালে এইটো ৰুমত 2টা পোৱালি ৰখা হৈছে, চাই লওক। 2 দিন হ'ল বজাৰৰ পৰা কিনি অনা। এটাক 1800 টকা কৰি, দুটাক 3600 টকাত আনিছোঁ। পোৱালিকেইটা কেনেকুৱা আছে, আপোনালোকক পচন্দ হৈছে নে নাই জনাবচোন বন্ধুসকল। বন্ধুসকল, এতিয়া মেইন টপিক লৈ আহোঁ। এইটো চাই লওক, মোৰ হাতত আছে 2টা হোৱাইট কালাৰৰ লাড্ডু। এই বস্তুটো আমাৰ অসমৰ ট্ৰাইবেল মানুহৰ ঘৰত প্ৰায় 99% লোকে ব্যৱহাৰ কৰে। ডাঙৰ গাহৰি থাকিলে 20 কেজিৰ ওপৰত তাক এটাকৈ, আৰু 20 কেজিৰ তলৰ কম ওজনৰ গাহৰিক আধাকৈ দিব লাগে। বন্ধুসকল, এতিয়া চাই লওক, এই বস্তুটো দানাৰ লগত কেনেকৈ দিয়া হয়। প্ৰথমতে ইয়াক এইদৰে গুড়া কৰিব লাগে, চাই ল'ব। এইটো গুড়া হোৱাৰ পিছত ইয়াক হাতেৰে মিহি কৰি ল'ব লাগে, পাউডাৰৰ দৰে মিহি কৰি ল'ব লাগে, চাই লওক। এতিয়া এইটো দানাৰ লগত মিক্স কৰি দিব পৰা হৈছে। এইদৰে মিহিকৈ গুড়া কৰি দানাৰ লগত মিহলাই গাহৰিক খাবলৈ দিলে পাতলা পায়খানা হৈ থকা বেমাৰ ভাল হৈ যাব। কিয়নো মই নিজে মোৰ গাহৰিৰ এনেকুৱা বেমাৰ হোৱা ট্ৰাই কৰি ভাল কৰিছোঁ 3বাৰ। মই নিজে ট্ৰাই নকৰাকৈ কেতিয়াও আপোনালোকক এইটো কৰক সেইটো কৰক ভাল হৈ যাব বুলি নকওঁ। প্ৰথমতে মই প্ৰেক্টিকেলি নিজে ট্ৰাই কৰি চাওঁ, যদি ৰিজাল্ট পজিটিভ আহে তেতিয়াহে মই সেই টপিকত আপোনালোকৰ কাৰণে ভিডিঅ' বনাওঁ। এতিয়া মই কৈ আছোঁ, এই ঔষধটোৰ নাম কি আপোনালোকেও জানি লওক, কামত আহিব। আজিকালি মই কেতিয়াও গাহৰিৰ পাতলা পায়খানা হ'লে মই এলোপেথিক মেডিচিন ব্যৱহাৰ কৰা নাই। এই ঔষধ দি ভাল হৈ আছে। এই ঔষধটোৰ নাম হ'ল, আদিবাসী ভাষাত ইয়াক হাড়িগুটি বুলি কোৱা হয়। ইয়াক চাউলৰ মদ বনাবলৈ ব্যৱহাৰ কৰা হয়। তো বন্ধুসকল, আপোনালোকৰ মাজত যদি কোনোবাই এই বস্তু অলৰেডি ব্যৱহাৰ কৰি চাইছে তেন্তে কমেণ্ট কৰি জনাব, আৰু যিসকলে কৰা নাই তেন্তে এবাৰ ট্ৰাই কৰি চাব পাৰে। তো বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানেই। আকৌ লগ পাম আন এটা নতুন ভিডিঅ'ত। ধন্যবাদ।